হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক ইউটিউব চেনেল কেনেকৈ খোলে আৰু তাৰ পৰা কেনেকৈ পইচা ইনকাম কৰিব পাৰি সেইটো মই দেখাম। গোটেই ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব। আৰু তাৰ আগতে যদি আপোনালোকে কোনো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাব। পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ যিকোনো এটা ব্ৰাউচাৰ অপেন কৰি ল'ব। মই ক্ৰোম ব্ৰাউচাৰ অপেন কৰিছোঁ। তাত আপোনালোকে ইউটিউব চাৰ্চ কৰিব। ইউটিউব চাৰ্চ কৰাৰ পিছত আপোনাৰ ৰাইট কৰ্ণাৰত যিটো আইকন দেখুওৱা আছে সেইটো প্ৰেছ কৰিব। সেইটো প্ৰেছ কৰাৰ পিছত আপোনালোকৰ যিকোনো এটা জিমেইল আইডি দি তাত লগ ইন হ'ব। মই মোৰ জিমেইল আইডি এটা বনাই দিছোঁ আপোনালোকক দেখাবৰ কাৰণে। সেইটোত লগ ইন হৈছোঁ। তাৰপিছত আপোনালোকে চাব, তাত সেই আইকনটোত আকৌ গৈ ইয়াত আছে ক্ৰিয়েট এ চেনেল, তাত আপোনালোকে প্ৰেছ কৰিব। চৰি, বেলেগ হৈ গ'ল দেই। তাত আপোনালোকে সেই আইকনটো টিপি ক্ৰিয়েট এ চেনেল তাতে আপোনালোকে দবাব। তাৰপিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। তাত আপোনালোকে অ'কে কৰিব। কৰাৰ পিছত আপোনালোকে যি নামত আপোনালোকৰ চেনেলটো খোলে, কাষ্টম নামত যদি খোলে, কাষ্টম নামত আপোনালোকে অ'কে কৰিব। মই আপোনালোকক দেখাবৰ কাৰণে কাষ্টম নামত অ'কে কৰিছোঁ। কৰাৰ পিছত আপোনালোকে এনেকৈ ইণ্টাৰফেচ এটা আহিব। তাতে আপোনালোকৰ চেনেলটোৰ নাম দিব লাগিব। মই আপোনালোকক দেখুৱাৰ কাৰণে মোৰ চেনেলটোৰ নাম দিছোঁ টেকনিকেল আছাম। এনেকৈ এটা যিকোনো নাম দিছোঁ, আপোনালোকে যিকোনো নাম দিব পাৰে। তাৰপিছত আপোনালোকে উভতি আহিব ইউটিউবলৈ। ইউটিউবত উভতি আহি আপোনালোকে দেখা হ'ব যে আপোনাৰ চেনেলটো ক্ৰিয়েট হৈ গৈছে। হোৱাৰ পিছত চেনেলৰ কাষত যিটো ছেটিংছ আছে, ছেটিংছৰ বটনত প্ৰেছ কৰি দিয়াৰ লগে লগে আপোনাৰ চেনেলটো খুলিব। গৈ তাতে ডিছক্ৰিপশ্যন আছে, আপোনালোকে দেখিছে ডিছক্ৰিপশ্যনত আপোনালোকে লিখিব। মই ইয়াত আপোনালোকক দেখাবৰ কাৰণে লিখিছোঁ, প্লিজ ছাবস্ক্ৰাইব মাই চেনেল। আপোনালোকে যিকোনো লিখিব পাৰে। আপোনালোকৰ চেনেলটোত যি দিয়ে, যি দেখাব বিচাৰে সেইটোও লিখিব পাৰে। গৈ আপোনালোকে ইয়াত একো কৰিব নালাগে, ইয়াৰ পৰা ওলাই আহক বা ইয়াত আপোনালোকে নামটো চেঞ্জ কৰি ল'ব, টেকনিকেল আছাম লিখি আপোনালোকে ওলাই যায়। ইয়াত একো কৰিব নালাগে, ইয়াৰ পৰা ওলাই যাব। আপোনালোকৰ চেনেলটো দেখিছে ক্ৰিয়েট হৈ গৈছে। ইয়াৰ পৰা বেক হৈ ওলাই আহিব। অহাৰ পিছত আপোনালোকে ডাইৰেক্ট গুগলত যাব। গুগলত গৈ আপোনালোকে চাৰ্চ কৰিব ইউটিউব ডেস্কটপ। ইউটিউব ডেস্কটপ। ইয়াতে যিটো প্ৰথম ৱেবছাইট আহে সেইটোতে আপোনালোকে প্ৰেছ কৰিব। কৰাৰ পিছত আপোনালোকৰ চেনেলটো আপোনালোকে দেখা পাব। এনেকৈ আপোনালোকৰ চেনেলটো ক্ৰিয়েট হৈছে। আমাৰ চাওক, টেকনিকেল আছাম চেনেল ক্ৰিয়েট হৈছে। গৈ ইয়াতে ৰাইট কৰ্নাৰত গৈ চেনেল যিটো অপশ্যন আছে তাতে প্ৰেছ কৰিব। কৰাৰ লগে আপোনালোকে দেখা পাব চববোৰ বস্তু। গৈ ইয়াত আপোনালোকৰ চেনেলটো ভেৰিফাই কৰিব লাগিব। এতিয়া আপোনাৰ নম্বৰেদি, তেতিয়াহে ইউটিউবে গম পাব আপুনি চেনেলে চলাই আছে নে কি চলাই আছে। ইয়াত ভেৰিফাই কৰি ইয়াতে আপোনাৰ কাউণ্ট্ৰি চিলেক্ট কৰিব লাগিব। মোৰ চিলেক্ট কৰা আছে ইণ্ডিয়া। গৈ তলত আপোনাক সুধিব কিহেদি আপুনি ভেৰিফাই কৰিব। মই মেছেজৰ দ্বাৰা ভেৰিফাই কৰিম বুলি কৰিছোঁ। এতিয়া মোৰ নম্বৰটো লিখি দিম ইয়াতে। এইটো নম্বৰত মোৰ আগতে দুটা চেনেল আছে,
কিন্তু ভেৰিফাই নহয় আপোনালোকে নতুন নম্বৰেদি কৰিব যাতে নিশ্চয় আপোনালোক ভেৰিফাই হ'ব তাৰপিছত একো কৰিব নালাগে আপোনালোকে যিমান পাৰে নিজৰ ভাল ধুনীয়া ভিডিঅ' আপলোড কৰিব আৰু যেতিয়া আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাটচ টাইম পূৰণ হ'ব তেতিয়া আপুনি মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব থেংক ইউ এইটো আছিল মোৰ প্ৰথম ভাগ ইয়াৰ পিছত মই নেক্সট পাৰ্ট ওলাম তাতে আপোনালোক দেখুৱাম ইয়াত কেনেকৈ ফটো লগাই প্ৰফাইল পিক লগাই আৰু ভিডিঅ' আপলোড কৰে আপোনালোকে চাই থাকিব